নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ইউটিউবৰ ইন্ট্ৰ দিল দেখোন। হয় ভাই, ইয়াত মোৰো চেনেল এটা আছে। এতিয়া সেইবিলাক বাদ দি মই কথা ক'ম, তহঁতে শুনি থাকিবি। আৰু এটা কথা, ইয়াতে যাতে কোনোৱে পাতি নকৰে। এনে গেলা গৰম, তাতে যদি কোনোবাই পাতি দিয়া মিটিঙৰ মানুহ এটাও নাথাকিব। সেইবিলাক বাদ দি মই কালি ভাষণ লিখিছিলোঁ, মই নিজে আকৌ চিন পোৱা নাই। তো এতিয়া আপোনালোকৰ ইয়াতে আহি ভাল লাগিছে। তামোলৰ চৌপাৰীখিনিত 2 কোপমান দেও ৰয়। ইমান টান চৌপাৰী দিছা তহঁতে। এনে দাঁত নাই বুঢ়া মানুহ, সেইবিলাক বাদ দি তহঁতৰ আফ্ৰিকাত কিনো কথা পাতিম আৰু মই চায়েৰি এটা কওঁ। ভাত খাবা পাতত, হাৰপিক মাৰিবা দাঁতত, আৰু পানী ঢালিবা ভাতত, ছোৱালীও নাচাবা জাতত, অকলে আহি থকা ছোৱালী পালে জোকাই দিবি বাটত। আজি এতিয়া আমি কি চাম, কি চিনিও নাপায় এখৰ। আৰে হয় হয়, কোনে পাতিলা? ভাইয়াত কুইয়া পচা বাছত থাকিব পৰা নাই, মই যাম দে। এই চালা আকাশে সদায় পাতি মৰি থাকে। উলিয়াই দেও ইয়াত ধৰি এতিয়া মুদি পলব। চালা কাৰ মোৰ বা খাই মৰে আহি সদায় সদায় মিটিঙত পাতি থাকে। এই তই কিয় মৰছা পাতি? এই ভাইয়াত কিনো কবি, লাজ খাই মৰিম। মনে মনে কওঁ চেপিয়ে ৰচিলোঁ, কিন্তু গেল মনে মনে বাহিৰত। কথাতে আছে নহয়, গাঁতাৰ পৰা ওলাল সাপ, থৰবা নল্লো উইবাপ। কি উইবাপ চুইবাপ মাৰবা আহিছা? যাওঁ যাওঁ, ওলাই যাওঁ, তই ওলাই যা। হায়ৰ বেহনো, মই মাজতে বহুত বেয়া হৈছিলোঁ। মানে মই ৰেগুলাৰ বিড়ি খোৱা কৰিছিলোঁ। বিড়ি টানি টানি মোৰ একদম পুৰা কাহ হৈ গৈছে। তাৰপিছত মই ভাবিলোঁ এনেকে থাকিলে নহ'ব মোৰ। এনেকে বিড়ি খাই থাকিলে মই আৰু বেছি দিন নাথাকো বুলি ভাবি ৰামদেৱ বাবাৰ ওচৰত গেলো। ৰামদেৱ বাবাৰ লগত মই 3 দিন থাকি আহিলোঁ। আৰু ইটা মই ভৰি দিও বিড়ি টানবা পৰা হৈ গেলো। অমেশপুৰী, তোৰ লগত মই বিয়া নহয় ভাল আছিল। বিয়াৰ আগত তই ঠিকে কৈছিলি, তই বোলে কিবা নাইট ডিউটি কৰ। মই ভাবছিলো কিবা আৰ্মি ফৌজি বুলি, ইটাহে গম পালো তই এটা গৰু চুৰ বুলি। বিয়া চিয়া নাপাতিলি, নিজে কাপোৰ ধুব লাগে। মলুৱাই এই তাৰিকা মালও, এই কুকুৰটো নহয়, এই ক'ত গেলে? এনে টেনচন, নিজে কাপোৰ ধুব লগা হৈছিল। চালা কুকুৰ আকৌ তই মোৰ মূৰত মাৰি থাকিছে। এই তাৰিকা সিয়ে মালও এইডালে। আমি তিনিটাই কিবা বিজনেছ কৰোঁ দে। আমাৰ দেখোন সদায় এনেকে আলোচনাটোৱে হয়, কিন্তু কি বিজনেছ কৰিম সেইটোতো আমি নাভাবো। আমি কিবা এটা বিজনেছ কৰিম আৰু। এই আমি এটা বিজনেছ কৰোঁ দে, যিটো নেকি বাতি এটা ল'ম, আমি ভিক্ষা খুজিম যায় ধুনীয়াকে দে বুলি কওঁ। তোৰ কেৱল ফাল্টুখিনি এনে কিবা এটা ভাল কথা আলোচনা কৰি আছো বিজনেছ কৰিম বুলি। ই এটা পগলা দে, ইয়াৰ কথা বাদ দি। তেতিয়া আমি সোনকালে মালামাল হৈ যাব পাৰিম দে। সেইবিলাক কৰিব নোৱাৰা ভাই, সন্মান যাব। চালা মই তোক কৈছো নহয়, তই মনে মনে থাকিবি, আমি দুটাই কিবা আলোচনা কৰি থাকিলি। ঘপকা ক'ত যায়? বাদ দিয়ে, তহঁতৰ লগত নৰা। তহঁতৰ আইডিয়া শুনি মোৰ হাগাই লাগবা ধৰিলা। আবে দেউতা, শুন না, মই ষ্টেচনৰ ফেনটো চুৰ কৰা নাই ভাই। মই শুনে যা, কোনো নুশুনে এতিয়া মোৰ কথা। যাও পুলিচ আহ। প্ৰথমবাৰ আমাৰ ঘৰত পুলিচ আহিল। তহঁতে বাচ্চা দেখছা, মই এতিয়া 6টা-7টা পুলিচ আমাৰ ঘৰত থিয়া কৰি দিলো। দেখছা নাই মোৰ পাৱাৰ? যাও চালা। পিছত যা। নাই মই আগতে বহিম, মই আগত বহিব লাগিব। পুলিচ তই মোৰ লগত, তই পিছত যা। চাই দিওঁ। সোমৌ, ড্ৰাইভাৰ ৰেডি আছে, যাও। চালা যাও মই। ভালকে ধৰি ল'বি দেই ইয়াক, পলবা নেটবি চাবি। মাই কণীও হৈ থৈ দিবি, মই এতিয়া আহিম। যাও। আজি ভিডিঅ'টো ইমান আছিলে। যদিহে আমাৰ চেনেলৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।